এইখনে হৈছে দামোদৰ ধাম ধনেশ্বৰী পাহাৰত অৱস্থিত আৰু এইখন ইয়াতে আছে আমাৰ প্ৰথমতে আপুনি আহি দেখা পাব এটা গণেশ মন্দিৰ এই গণেশ মন্দিৰ ইমান সুন্দৰ এটা প্লেচ পাহাৰত অৱস্থিত আৰু ইয়াতে আছে মহাদেৱৰ এটা থাপনা মহাদেৱৰ এটা মন্দিৰ হৰ হৰ মহাদেৱ এনেকৈ চাই থাকিব আৰু এইখন পাহাৰৰ নাম হৈছে ধনেশ্বৰী পাহাৰ য'ত এটা সময়ত ইয়াতে বিশ্বাস কৰা হয় যে ইয়াতে ঋষিমুনিয়ে বসবাস কৰিছিল এই দামোদৰ দেৱ থামখনত আৰু সেই ঐতিহ্য দিনৰে পৰা এই ইয়াতে 7 দিনীয়াকৈ 7 দিন 7 ৰাতি ইয়াতে কি কৰা হয় ভাগৱত পাঠ কৰা হয় ইয়াতে লিখা আছে যে বৃহত্তৰ কুলহাটী ৰাইজৰ সৌজন্যত শ্ৰী শ্ৰী দেৱ দামোদৰ ধামত 37তম মহাভাগৱত পাঠ মহোৎসৱ ইতিমধ্যে হৈ গৈছে আৰু 2 মাহৰ হৈছিলে 3 মাহ 4 মাহ আৰু 5 মাহত হৈছিলে ইয়াতে 4 দিনীয়া কাৰ্যসূচীৰে এইবাৰ পালন কৰা হৈছিলে কিন্তু আগতে কৰিছিলে 7 দিন 7 ৰাতি ইয়াত পালন কৰিছিলে ভাগৱত পাঠ কৰিছিলে আপোনালোক সম্পূৰ্ণ মই এতিয়া গৈ আছোঁ দেৱ দামোদৰ ধামলৈ গৈ আছোঁ আপোনালোকে এইখন চিৰি ইমান ধুনীয়া এটা পৰিৱেশ এইটো হৈছে দেৱ দামোদৰৰ মূল প্ৰৱেশদ্বাৰ আৰু মূল মন্দিৰ আশ্ৰমৰ আৰু সেইটো হৈছে এটা শিৱ মন্দিৰ তাত শিৱ মন্দিৰ এটাও আছে এইটো এটা হ'ল শ্ৰী শ্ৰী হনুমান মন্দিৰ জয় শ্ৰীৰাম যিটোকে আজি বৃহস্পতিবাৰ আজি ৰামৰ প্ৰতিষ্ঠা দিৱস এইটো হৈছে ভিতৰলৈ দেখাবলৈ চেষ্টা কৰিম এইটো হৈছে হনুমান মন্দিৰ জয় হনুমান চাই থাকিব আৰু সেইটো হৈছে মহাদেৱৰ মন্দিৰ আৰু এইখনে হৈছে ধনেশ্বৰী পাহাৰ আমাৰ হাজোৰ কুলাটিত অৱস্থিত এটা বহুত নিৰ্মল পৰিৱেশ আৰু এইডাল হৈছে কৃষ্ণচূড়া গাছ য'ত গাছৰ তলত আগতে ঋষিমুনিসকলে ইয়াতে ধ্যান কৰিছিল বুলি কোৱা হয় অতীজৰ দিনত আৰু এইটো খৰি ঘৰ এইটো সম্পূৰ্ণভাৱে চাই থাকিব এটা মনোমোহা পৰিৱেশ দৃশ্য এইটো হ'ল ভোগঘৰ এইটো ভোগঘৰ ইয়াতে ভোগ বনোৱা হয় আৰু ইয়াতে ধুনীয়া এটা পৰিৱেশ আপোনালোকে চাই থাকিব আৰু এটা মূল মন্দিৰ আৰু এতিয়া যদি আপোনালোকৰ মনত কেতিয়াবা শান্তি ভাৱ হৈ থাকে তেতিয়াহ'লে ইয়াতে শান্তি লাভ কৰিবলৈ এই দামোদৰ ধামলৈ আহিব পাৰে এটা বহুত ধুনীয়া মনোমোহা পৰিৱেশ এইডাল হ'ল বামুণী আহঁত গছ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'ত চাই থাকিব এই ঋষিমুনিসকলে কেনেকৈ ধ্যান কৰে সেই দৃশ্যটো ইয়াত দেখুওৱা হৈছে আপোনালোকে চাব পাৰে আৰু এইটো এটা দুৱাৰদলি নেকি নহয় এইটো কাৰ্তিক মৌৰ লৈ আছে মৌৰ বাহনত যিটো কাৰ্তিকৰ এই দৃশ্যটো দেখুওৱা হৈছে ধুনীয়া পৰিৱেশ এইটো হৈছে কৃষ্ণ দামোদৰদেৱ আশ্ৰম বুলি কোৱা হয় আমাৰ এই কুলহাটী গাঁৱৰ হাজোৰ কুলহাটী গাঁৱৰ স্থিত এই আশ্ৰমখনৰ নাম হৈছে শ্ৰী শ্ৰী দামোদৰদেৱ সেৱাশ্ৰম আৰু ইয়াতে ভকতসকলে 7 দিন 7 ৰাতি একেৰাহে ভাগৱত পাঠ কৰে এইখিনিত বহি কিনে ভাগৱত পাঠ কৰে এইটো এটা হ'ল মূৰ্তি আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে যদি এইখন সেৱাশ্ৰমলৈ আপোনালোকৰ আহিবলৈ মন তেতিয়াহ'লে আপোনালোকে আহিব লাগিব আমাৰ কামৰূপ জিলাৰ হাজোৰস্থিত কুলহাটী গাঁৱলৈ কুলহাটী গাঁৱৰ
দুৰ্গা মন্দিৰৰ সমীপৰে আহি কিনে আপুনি লেফ্ট ছাইডে এটা ৰোড পাব, ৰাস্তা পাব। সেই ৰাস্তাৰে আহি কিনে আপোনালোকে এইখন সেৱাশ্ৰম পাব। এই সেৱাশ্ৰমত আপোনালোকে আহি আশীষ ল'ব পাৰে। আৰু এইডাল হ'ল কৃষ্ণচূড়া গাছ। এই কৃষ্ণচূড়া গাছডালত বহি কিনে আপুনি শান্তি লাভ কৰিব পাৰে। আৰু এইটো আমাৰ ইয়াতে গুৰুদেৱ এজন আছে। মই তেখেতৰ লগতো কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব। গুৰুদেৱ, আপুনি ইয়াতে থাকে নেকি? হয় নেকি? এইখন সেৱাশ্ৰম কিমান চনৰ পৰা? 1990 চনত স্থাপন হৈছিল। 1990 চনত স্থাপন হৈছিল। আপোনাৰ ইয়াতে সেৱা আগবঢ়ায়? হয় নেকি? ইয়াতে আমাৰ শ্ৰীমদ স্বামী মনু বাবা আমিনগাঁও শংকৰ মোচন আশ্ৰম, তেখেত মোৰ গুৰু। তেখেতৰ দ্বাৰা ইয়াতে 1990 চনত 7 দিনীয়া ভাগৱতৰ মানে উদ্বোধন কৰা হৈছিল। স্থাপনাটো মই দেৱলৰ পৰা চাকি আনি মই নিজে বাকী তেতিয়াৰ পৰা লাগি আছোঁ আজিলৈকে। আৰু ইতিমধ্যে ভাগৱত পাঠ হৈ গৈছে ন? ইতিমধ্যে আমাৰ এইবেলি 4 দিনীয়া ভাগৱত পাঠ হৈ গ'ল। বিদায় নাম আজি 5 দিনেই হৈছে। ইয়াতে আজি মই আহিলোঁ আপোনালোকৰ এই পৰিৱেশটো দেখুৱাবলৈ। গতিকে মোৰ ঘৰ ইয়াতেই, কোলাহাটীৰ বৰবিলতে হয় ইয়াতে। সেইকাৰণে আহিলোঁ আৰু এই পৰিৱেশটো সকলোকে দেখুৱাবলৈ মই আহিলোঁ। আৰু আপোনালোকে আহিব পাৰে ইয়াতে। আৰু যিহেতুকে কৈছে আমাৰ গুৰুদেৱে যে 7 দিন 7 ৰাতি ইয়াতে ভকতসকলে ভাগৱত পাঠদান কৰে। আৰু আপোনালোকেও ইয়ালৈ আহিব পাৰে। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু ইয়ালৈ আপোনালোকে শান্তি বিচাৰিয়ে হওক বা মনৰ কামনা বিচাৰিয়েই হওক আপোনালোকে ইয়ালৈ আহিব পাৰে। আৰু আপোনালোকে আহিব ইয়ালৈ। আৰু এই সেৱাশ্ৰমখনৰ গোটেই পৰিৱেশটো আপোনালোকক দেখুৱালোঁ। যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আজিলৈ বাই বাই। ইমানতেই সকলোকে নমস্কাৰ, পুনৰবাৰ নমস্কাৰ জনাই মই মোৰ ভিডিঅ'টো সামৰি মাৰিছোঁ। জয় আই অসম।